পুনৰবাৰ আপোনালোক সকলোকে দিবলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে গমেই পাইছে মোৰ আগৰ ভিডিঅ'টো চাই, আজি 10 তাৰিখ খেলা আৰম্ভ হৈ গৈছে আৰু এইফালে ৰেডি হৈ আছে আৰু এইফালে ৰেডি হৈ আছে। তো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে। বিচাৰিছোঁ শিৱজ্যোতি সংঘৰ সক্ৰিয় কৰ্মী তথা উদ্যোক্তা শ্ৰী বিদ্যুৎ দাসে সম্বোধনা জনাবলৈ মই আহ্বান জনাইছোঁ। আৰু এইফালে প্ৰথম খেলখন বৰপেটাৰ ৰিলায়েন্স ট্ৰেন্ডছ আৰু কমিটিৰ মাজত অনুষ্ঠিত হৈ গ'ল আৰু আৰু 2 নম্বৰ খেলখন হতাপাৰা আৰু খৰামাৰা স্পৰ্টছ ক্লাবৰ মাজত হয়। আৰু এইফালে 3 নম্বৰ খেলখন কাটাজাৰ পাথাৰ আৰু গোবৰ্ধনৰ মাজত হৈ আছে। আৰু এইফালে 3 নম্বৰ খেলখনৰ পিছতে 4 নম্বৰ খেলখন লকডাংগুৰি আৰু নিষ্ঠৌকাৰ মাজত হৈ আছে। আৰু এইফালে ধুনীয়াকৈ দোকান দি থৈছে দাদীয়ে, তো ইয়াতে খাব পাৰিব আপোনালোকে। এইবিলাক বহুত কিবা কিবি আছে এইবিলাক। আৰু এইটো যে দেখিছে নতুন ডিজাইনৰ, আজি প্ৰথম দেখিলোঁ আৰু আৰু ইফালে BPL আৰু মানাছ গ্ৰুপৰ মাজত হৈ আছে খেলখন। হৈ 5টা বাজি গ'ল আৰু তো আজিৰ কাৰণে খেলাখন শেষ হৈ গ'ল। তো কালি ছেকেণ্ড ৰাউণ্ড আছে। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে ফেচবুকত চাই আছে যদি ফেচবুক পেজটো ফ'ল' কৰি দিব। তো আজিলৈ বাই বাই।